উপস্থিত আছে আমি তেওঁলোকৰ সৈতে পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম বিগত দুবছৰৰ অন্তত পূজা বিগত দুবছৰ গম পাইছে চাগে সকলোৱে জানে ক'ভিডৰ মাজত তথাপিও আমি আপোনালোকৰ চেনেলৰ থ্ৰুৰে মানে গোটেইখিনি ৰাইজক মানে পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমি যোৱা বছৰো পাতিছিলোঁ ঠিক এনেকুৱা নিয়মতে ক'ভিড প্ৰট'কলটো যিখিনি চৰকাৰে বান্ধি দিছে সেইখিনি আমি মানি কেনে চলাইছোঁ গোটেই পুৰোহিতৰ লগতে সকলোৱে ভেকচিনৰ ব্যৱস্থা ভেকচিনৰ ব্যৱস্থা কৰিব পাৰে মাস্ক পৰিধান কৰিব মাস্ক ইজ এছেঞ্চিয়েল উইদাউট মাস্ক nobody can enter নবডি কেনে in campus আৰু কেনেকুৱা ধৰণৰ মানে নিয়ম আৰু আমাৰ ভেকচিন কি থাকিব আমাৰতো চেনিটাইজেশ্যন থাকিব আৰু আমাৰ স্বাস্থ্যকৰ্মী থাকিব ডক্টৰো থাকিব আমাৰ নিজৰ এটা মানে স্বাস্থ্য বিভাগে আছে স্বাস্থ্য বিভাগো থাকিব বাজেটৰ কেনেকুৱা ধৰণৰ বাজেট আমাৰ বহুত কম 3,50,000 আৰু এইবাৰ আমি কোনো ধৰণৰ মানে কি কৰা নাই আগতে যেনেকৈ আমি চান্দা তুলিব গৈছিলোঁ এইবাৰ আমি চান্দা এইবাৰ পূজাৰ মূল আকৰ্ষণ হিচাপে মূল আকৰ্ষণ হিচাপেতো একো নাই এই একো খুব সহজ সৰলভাৱে সহজ খালি মাংগলিক কাৰ্যখন হ'ব আৰু প্ৰশাসনেতো 10টা বজাত বন্ধ কৰি থৈ দিছে ক'ভিড পৰিস্থিতিৰ মাজতো এইবাৰ বিগত দুবছৰৰ অন্তত পূজা পতা হৈছে যদিও তাৰ মাজতে SOP লক্ষ্য কৰি বিভিন্ন ভক্তৰ মাজত এতিয়াও মাস্ক পৰিধান নকৰাকৈ অহা দেখিবলৈ পোৱা গৈছে আছোঁ আমি আৰু ভক্তৰ সৈতে কথা পাতিম বিগত দুবছৰৰ অন্তত পূজা ভালেই লাগিছে তথাপিও ক'ভিড প্ৰট'কল মানি আমি এতিয়াও দেখিছোঁ কৰিবলগীয়া হৈছে বহুত বেছি ভাল হ'ব বুলি আশা কৰিছিলোঁ তথাপিও এতিয়াও ক'ভিডৰ ভয়াৱহতা আছে তাৰ মাজতে পূজালৈ আহিছোঁ পূজা উপভোগ কৰিছোঁ ভাল লাগিছে দৰ্শক এতিয়া আমি আহি উপস্থিত হৈছোঁ মালিগাঁও ৰেষ্ট কেম্প কালিবাৰী পূজা মণ্ডপত আৰু কেমেৰা পাৰ্চন পংকজে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে আমি ইয়াত বিভিন্ন ভক্তৰ সমাগম হোৱা দেখা গৈছে কিন্তু বিগত দুবছৰৰ তুলনাত ভক্তৰ সমাগম খুবেই কম যেন দেখা হৈছে কাৰণ ক'ভিড মহামাৰীৰ বাবে নিশ্চয় আমি ইয়াৰ ভক্তৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম ভালে লাগিছে বহুত ভাল লাগিছে পূজা আৰু মানুহবিলাকে মাস্ক লৈ আহিলে ভাল আৰু পূজা অলপ যিটো ক'ভিডৰ হয় যিখিনি SOP আছে সেইখিনি মানুহে মানি চলিলে ভাল আৰু কেনেকুৱা মানে যিহেতু দেখিছে যে ভক্তৰ সমাগম বিগত তুলনাত পূজাৰ বিশেষ আজিৰ দিনটোত কি ক'ব শুভেচ্ছা জনাই আছোঁ ইয়াৰে লোকালি বিষ্ণুপুৰত ক'ভিডৰ বাবে দুবছৰৰ অন্তত এইবাৰ পূজা পতা হৈছে সবাই সাবধান থাকিব সেফটি থাকিব মাস্ক পিন্ধিব যুৱ প্ৰজন্ম দেখিবলৈ পোৱা গৈছে হয় আমাৰ ওচৰতে হ'ব ভালে লাগিছে একদম মানে বহু বছৰৰ পিছত এনেকৈ ওলোৱা যেন ফিল হৈছে ইমান মানুহৰ মাজত ভাল লাগিছে আগৰ তুলনাত নিশ্চয়কৈ ওলোৱা মানুহটো কম আগতকৈ বহুখিনি কম হৈছে এইখিনি টাইমত 2 বছৰ আগৰলৈকে মানে বহুতে মানুহে থিয় হ'ব নোৱাৰে এতিয়া বহুখিনি অলপ কমিছে বিগত দুবছৰ ভাল লাগছে এই বছৰ ইয়াৰে ক'ভিডৰ এই নিয়মৰ মাজত পূজা মানে মই প্ৰেচিডেণ্ট ৰেষ্ট কেম্প কালিবাৰী আৰু আমাৰ এইবাৰ চৰকাৰী নিয়ম বিধি মানি কেনে আমি SOP যেটো মানি সেইটো মানি কেনে আমি পূজাটো পাতিছোঁ কাৰণ আমাৰ এইটো ডাঙৰ পূজা এইটো নৰ্থ ইষ্টৰ ভিতৰত নামখোৱা পূজা কিন্তু আমি যেহেতু চৰকাৰী বিধি নিষেধ আছে আৰু SOP আছে যাৰ কাৰণে পূজাটো সীমিত ৰাখিছোঁ আধ্যাত্মিকতাৰ ওপৰতেই আমি বেছি জোৰ দিছোঁ এবাৰ আমাৰ পূজাটো যেটো হয় এই পূজাটোই আমি ৰাখিছোঁ আধ্যাত্মিকভাৱে পৰম্পৰা বজাই ৰাখি কেনে 10 বছৰৰ পিছত মানে হেৰি 10টা বজাৰ পিছত দিয়া হৈছে এইটো আমি কৰি দিম এতিয়া এই গেট বন্ধ খালি গাড়ীবিলাক ওলাবৰ কাৰণে
আমি চলাটো ভেকচিনৰ ব্যৱস্থা নিশ্চয় ভেকচিনৰ বাবে সবাই double vaccine। চাৰ্টিফিকেট যিটো চোৱাৰ যিটো হেৰি ডেফিনেটলি উই আৰ মেইনটেইন কৰি পৰিত লোকক মাস্ক কৰিব লাগে কেতিয়াবা আজিকালিতো ডাবল ভেকচিন অলৰেডি সকলোৱে লোৱা আছে আমি সকলোকে নিৰ্দেশ দিছোঁ যে মাস্ক পৰিধান কৰা আৰু ডাবল ভেকচিন শ্ব' কৰাৰ কাৰণে আমি যিমান পাৰিছোঁ আমি কৰিছোঁ কিন্তু কিছুমানে বহুতে প্ৰেছাৰটো দিব নোৱাৰোঁ মহাশক্তিৰ আৰাধনাৰ কাৰণে আহ্বান কৰাৰ কাৰণে আমি সকলোৱে আমি এইটো প্ৰণাম জনাইছোঁ আৰু সকলোকে নিৰ্দেশ দিছোঁ এই বিগত 2 বছৰ ধৰি যিটো মানে কোভিডৰ যিটো মানে ৱেভ চলি আছে তাৰ ওপৰত আজি পূজাটো হৈ আছে হয় শিশু লৈ আহিছে ক'ভিডৰ এই পূজা বছৰতে এবাৰতে আহে সেইকাৰণে অলপ 2 বছৰ সেইটো মানে বহুত দিন পিছত আহিছে সেইকাৰণে মানে অলপ ফুৰিব আহিছোঁ আপোনাৰ জৰিয়তে অসমবাসীলৈ শাৰদীয় দুৰ্গা উৎসৱৰ আপোনাৰ লগত জন্মদিন আহিছিলোঁ আমাৰ এইবাৰ যি 2টা বছৰৰ আপোনালোকে গমে পায় যে পুৰা মানে পুৰা পৃথিৱীত আমাৰ কৰোণা ভাইৰাছৰ কাৰণে ই হৈছে তো এইবাৰ দুৰ্গা মানে যিখিনি নিয়ম গভৰ্ণমেণ্টৰ নিয়ম নীতি বান্ধি দিছে আমি সেইখিনি নিয়ম নীতি পালন কৰিছোঁ অলৰেডি আজি দিনভৰা মানে আমি কোভিডৰ কাৰণে এইবাৰ আমি কাৰ্যসূচী ইমান এটা লোৱা নাই এতিয়া ধৰক পঞ্চমীৰ পৰা প্ৰত্যেক বছৰ আমি পঞ্চমীতে উদ্বোধন কৰোঁ কিন্তু আজি আমি সন্ধিয়াত উদ্বোধনী কৰিছোঁ